लबू तुम गेला आता Hi guys, ngot Ras Pego bulu ngo YouTube channel lo kami nentu apuni kinde pa mane sakai kana kire ngo YouTube channel lo kami Ras Pego bhai blog channel am narong oraka mane sim ajo ko besi agam na lubi ma ajo ka ko na lubi fumna na mane just monok select dolo sok kahini aram lubi fumna na Gopinath mili ka bikoy lo ajo kahini ram lubi fumna na monok ira Gopinath mili ka bikoy ro mane sampan ageda sim monok ka hotel bora sarve gira ka monok ira select dolo Gopinath mili bulu kumdo pa bulu hukum सब सीम गिला माने सैंपल माने पैसा गिला पैसा 10,000 को बिगल गिरा को और कब आउट ऑफ बिकॉय रे मुलो वीडियो मान को अपलोड ता को बिगावरम साखरी बीएम ना जास बुपा घर में गुखमानांगल गिरा को जा साखरी आरन बिफम ना सिन सुपा लुमारा बे लरिबे चेष्टा मय को हमना बे आगम दम लुगल गिरा को मो माने और को दुलो पसिन आगम दम लुगे मा बं और का दो লগতে আমাৰ আজি অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ পৰা প্ৰতিনিধিত্ব কৰা সন্মানীয় ব্যক্তিসকল সন্মানীয় আমাৰ চেলেকগাঁওবাসী লগতে যোৱা 24/2/2025 তাৰিখে বাঘৰ আক্ৰমণত নিহত হোৱা মৃত ব্যক্তি মৃত বিধান মিলি সহধৰ্মিনী লগতে সন্মানীয় পৰিয়ালবৰ্গ আজিয়ে আমাৰ যিটো অভাৱনীয় ঘটনা আমাৰ মাজত হৈ গ'ল গোটেই অসম জুৰি এই বিষয়টো চৰ্চিত হৈছে আৰু তাৰ লগতে আজি এই অনুষ্ঠানটো আমাৰ বোকা সমষ্টিৰ সন্মানীয় বিধায়ক হিচাপে আমাৰ মৃতকৰ ঘৰলৈ আহি তেখেতসকলক সমবেদনা জ্ঞাপন কৰিছে আৰু তাৰ লগতে মৃত ব্যক্তিজনৰ যিখিনি অনাগত দিনত চৰকাৰীভাৱে বা প্ৰশাসনিকভাৱে যিখিনি সা সুবিধা পাব লাগে এই সকলোখিনি নীতিগতভাৱে পাবলগীয়া সকলোখিনি মানে ব্যৱস্থা আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ে ইতিমধ্যে কৰিছে বুলি আমি জানিব পাৰিছোঁ আৰু লগতে তেখেতৰ সহধৰ্মিনী বাথৰুমী মিলি আগত তেখেতে বিস্তৃতভাৱে কৈছে গতিকে আমি এই দুখুটিমুখৰ 2 নং পাটৰি চেলেকগাঁৱৰ স্থানীয় ব্যক্তি হিচাপে আজি এই অনুষ্ঠানটোত মন্ত্ৰী মহোদয়ে উপস্থিত থাকি আমাক যিটো উৎসাহ প্ৰদান দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগতে আমি তেখেতৰ প্ৰতি এটা অনুৰোধ এই স্থানীয় ব্যক্তি হিচাপে যাতে আমাৰ যিটো বাঘে আমাৰ স্থানীয় ব্যক্তিজনক আক্ৰমণ কৰিলে কিন্তু আমাৰ এটা সন্দেহ হয় হয়তো আৰু এটা অনাগত দিনত তেনেকুৱা এটা কিবা হয় বুলি আমাৰ স্থানীয় ৰাইজৰ সন্দেহ এই সন্দেহটো মই প্ৰকাশ কৰিছোঁ যদি বিভাগীয়ভাৱে কিবা ব্যৱস্থা থাকিলে হয়তো পিঞ্জৰাই হওক টেংকুলেশ্যনে হওক যিকোনো হয় আজি এটা ঘৰ গোপীনাথ মিলিৰ বাঘৰ আক্ৰমণত মৃত্যুৰ খবৰটোৱে আমাক অত্যন্ত মৰ্মাহত কৰিছে আৰু উদ্বিগ্ন কৰিছে এইকাৰণে যে কাজিৰঙাৰ পৰা যথেষ্ট দূৰত এই অঞ্চলত বাঘৰ আক্ৰমণত এনেদৰে মৃত্যু হোৱা ঘটনাটো আমি সহজভাৱে ল'ব পাৰোঁ অৱশ্যে চেলেকগাঁৱৰ পৰা 5 কিলোমিটাৰ দূৰত ঘটনাটো ঘটিছে সমূহৰ খুটি আছে বুলি আমি ঘটনাটোৰ দিনাই জানিব পাৰিলোঁ স্থানীয় ছ'চিয়েল আৰু বেলেগৰ পৰা কামানো মাজে মাজে ফোন কৰি আছে আৰু ঘটনাটো ঘটাৰ পিছতেই মই প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ আৰু খুব ক্ষীপ্ৰতাৰে যাতে মৃতদেহ উদ্ধাৰ কৰিব পৰা যায় তাৰ কাৰণে যাৱতীয় ব্যৱস্থা ল'বলৈ কৈছিলোঁ আৰু সেইমতে DFO ক'লে যে পষ্টমৰ্টেম ৰিপৰ্টটোৱে পোৱা নাই সেইকাৰণে দিব পৰা নাই বুলি ক'লে বোলে
এইটো সোনকালে উলিয়াই এইটো অকণমান হেল্থত পাৰ্চো কৰি পেলাই সোনকালে মানুহখিনি হেৰি হৈ আছে এইটো সোনকালে 2 দিনতে দিয়াৰ ব্যৱস্থাটো কৰিব লাগে জি ফোন নাম্বাৰ আছে নেকি নতুনকৈ আহিব বৰা